এফালে মোৰ খানা ৰেডি হৈ গ'ল। মই লৈছোঁ বেঙেনা আলু ভাজি, পিঁয়াজটো কমন বস্তু, দুটা ৰুটি লৈছোঁ আৰু এটা খাম, তিনিটা ৰুটি খাওঁ মই। তাৰপিছত এয়া মাংস, এইটো মোৰ ৰাতি খানা। এতিয়া মই ইয়াৰ পৰা মাংস লৈ ল'ম 2 পিচমান। মাংস লৈ ল'লোঁ, মাংস 3 পিচ বছ। এয়া আৰু দৰকাৰ হ'লে লাগিলে ইয়াৰ পৰা মই ল'ম, এতিয়া মই খাম। আৰু এইফালে তো মোৰ এইখিনি ফ্ৰাই হৈ গৈছে। তাৰপিছত পানী দিয়াই নাই এতিয়ালৈকে। এনেকেই খাবলৈতো বহুত মজা লাগে, কিন্তু মই ভাবিছিলোঁ এনেকৈ ৰাখিম বুলি, কিন্তু এনেকৈ নাৰাখোঁ। মই অলপ পানী দিব লাগিব, ৰুটিৰ লগত খাব লাগিব। মই মানে ৰাতি ৰুটি খাওঁতো, ৰুটিৰ লগত একেবাৰে হেৰি হ'লে খাবলৈ মই বেয়া নাপাওঁ, কিন্তু ভণ্টিয়ে অকণমান জোলটো হ'লে, মানে গ্ৰেভি হ'লে বা জোল হ'লে ভাল পায়, আৰু সেইটো কাৰণে অকণমান পানী দিম। এইটো মাংস আজি মই বনাবলৈ লৈছোঁ চিকেন। তাৰ কাৰণে লৈছোঁ মই আপোনাৰ 700 গ্ৰাম চিকেন। সৰু সৰুকৈ পিঁয়াজ কাটি লৈছোঁ, আধা কেজি পিঁয়াজ লৈছোঁ। ইয়াত আপোনাৰ আদা নহৰু জলকীয়াৰ এটা পেষ্ট লৈছোঁ। এইখন মোৰ কেৰাহীতে গৰম হৈ গ'ল, ইয়াত দিম মই তেল। এইখিনি মোৰ তেল এতিয়া গৰম হৈ গ'ল, ইয়াত মই দিম এতিয়া এই পিঁয়াজখিনি। পিঁয়াজখিনি দি দিলোঁ, পিঁয়াজখিনি মই ফ্ৰাই কৰিম 5 মিনিটমান। প্ৰথম গেছটো বঢ়াই পেলাই এইখিনি পিঁয়াজ মোৰ ফ্ৰাই হৈ আছে। লগতে মই দুটামান বাদাম অকণমান ৰোষ্ট কৰি লৈছোঁ। এইকেইটা মই বাকলিটো গুচাই পেলাই বিলাহীৰ লগত মিক্সিত পিচি ল'ম। মোৰ পিঁয়াজখিনি ফ্ৰাই হৈ গৈছে মোটামুটি, বৰ বেছি ফ্ৰাই কৰি নাথাকোঁ। ইয়াত মই এতিয়া মাংসখিনি দি দিম। লগতে আলু গুটিটো দি দিম। সেইখিনি এতিয়া মই ভালকৈ মিক্স কৰি 5 মিনিটমান ফ্ৰাই কৰিম। এইখিনি মিক্স হৈ গ'ল। মই এতিয়া ইয়াত দিম মই হালধি, দিলোঁ, অলপ দিম নিমখ, নিজৰ টেষ্ট অনুসাৰে দিলেই হ'ল। খালি এইটো এতিয়া মই ফ্ৰাই কৰোঁ নে গ্ৰেভি বনাওঁ নে জোল বনাওঁ ডিচাইড কৰা নাই, সেইটো কাৰণে অকণমান মাংসখিনিৰ বিষয়ে মই নিমখখন দিছোঁ। তাৰপিছত যেতিয়া মই ভাবিম যে এইটো জোল বনাওঁ বা কিবা বনাওঁ, তেতিয়া আৰু যদি দৰকাৰ হয় নিমখ দিম। এতিয়া এইখিনি মই ভালকৈ মিক্স কৰিম। মিক্স কৰি পেলাই মই এইখিনি ফ্ৰাই কৰিম, মছলাবিলাক পিছত দিম। মোৰ এইখিনি মিক্স হৈ গ'ল। এতিয়া ইয়াত দিম আদা নহৰু জলকীয়া পিচি থোৱাখিনি। এইখিনি পিচি থোৱা আছিলে পিহনাত, সেইখিনি দিলোঁ। এতিয়া এইখিনি দি মই আকৌ মিক্স কৰি এইফালে ভণ্টিৰ কেকৰ হেৰি চলি আছে, কেক বনাইছে। ৰাতিপুৱা বনাব 4টামান, এতিয়া কাইলৈৰ কাৰণে আছে আৰু 3টা কেক বনাই আছে। এইটো হোৱা নাই, মানে এইটো হ'বলৈ টাইম আছে, খালি এইটো ক'ম। মোৰ মাংসখিনি 50% ফ্ৰাই হৈ গৈছে। এতিয়া ইয়াত মই দিম
এই বাদাম আৰু বিলাহী যিটো মই পেষ্টটো বনাই লৈছিলোঁ সেইখিনি ইয়াত দি দিম। এইখিনি দি ইয়াক মই আকৌ 2 মিনিটমান ভালকৈ মানে মিক্স কৰি পেলাই 2 মিনিটমান ফ্ৰাই কৰিম। তাৰপিছত মই মছলা দিম। এতিয়া ইয়াত দিম মই মছলা। এইখিনি মোটামুটি ধুনীয়া হৈছে। ইয়াত দিম অলপ মিট মছলা। মই দি দিলোঁ মিট মছলা। তাৰপিছত দিম মই অলপ বিৰিয়ানী মছলা। সেইটো থাকিলে দিব পাৰে, নাথাকিলে নাই আৰু। মই দিওঁ অকণমান, ভাল আহে ফ্লেভাৰটো, গোন্ধটো ধুনীয়া হয়। মই বিৰিয়ানী মছলা অকণমান দি দিলোঁ। এতিয়া মই এইখিনি আকৌ মিক্স কৰিম ভালকৈ। মিক্স কৰি আকৌ মই 2-3 মিনিটমান ফ্ৰাই কৰিম। এতিয়া মোৰ মাংসটো আপোনাৰ চব মিক্স কৰি মেলি ফ্ৰাই হৈছে মোটামুটি। ইয়াত দিম মই অলপ দৈ। এইখিনি মই দৈ, ঘৰৰ দৈ ৰাখি থৈছোঁ, এইখিনি মই দি দিম ইয়াত। আৰু দৈটো দি দিয়াৰ পিছত লগালগ মিক্স কৰিব লাগে, নহ'ব ফাটি যায়। এইটো মিক্স কৰি লওঁ মই ভালকৈ। আৰু এইটো মিক্স কৰি পেলাই মই মোটামুটি ইয়াক ফ্ৰাই কৰিম অলপ টাইম ভালকৈ। গেছটো ফুল বঢ়াই কালাৰটো অলপ নহালৈকে মাংসটো মই ফ্ৰাই কৰিম। তাৰপিছত পানী দিয়াই নাই এতিয়ালৈকে। এনেকেই খাবলৈতো বহুত মজা লাগে, কিন্তু মই ভাবিছিলোঁ এনেকৈ ৰাখিম বুলি, কিন্তু এনেকৈ নাৰাখোঁ। মই অলপ পানী দিব লাগিব, ৰুটিৰ লগত খাব লাগিব। মই মানে ৰাতি ৰুটি খাওঁতো, ৰুটিৰ লগত একেবাৰে হেৰি হ'লে খাবলৈ মই বেয়া নাপাওঁ, কিন্তু ভণ্টিয়ে অকণমান জোলটো হ'লে, মানে গ্ৰেভি হ'লে বা জোল হ'লে ভাল পায় আৰু, সেইটো কাৰণে অকণমান পানী দিম। এইটো মাংস এতিয়া মই পানী দিম, বহুত নিদিওঁ, অলপ পানী দিম, হৈ যাব। তো ইমানটো মানে ৰাখিম আৰু অকণমান উতলি হোৱাৰ পিছত মাংসটো হৈ যাব। তাৰপিছত আপোনালোকক মই দেখাই আছোঁ। এইটো মোৰ হৈছে আৰু, খালি এইটো কালাৰটো এনেকুৱা এইটো কাৰণে হৈছে, ইয়াত দৈ দিয়া আছে আৰু বাদাম দিয়া আছে যে, সেইটো কাৰণে কালাৰটো এনেকুৱা হৈছে। খালি এইটো অলপ শুকাবলৈ দিম, অলপ শুকালে হৈ যাব। এয়া মোৰ মাংস হৈ গ'ল। এতিয়া দেখিছে কিমান ধুনীয়া হৈছে। খালি এইটো কালাৰটো দৈ আৰু বাদাম দিয়াৰ কাৰণে কালাৰটো এনেকুৱা হৈছে। এইটো কালাৰটো হ'বই এনেকুৱা। এনেকৈ বনাই খাব আপোনালোকে, বহুত টেষ্টি হয়।